মায়েতো মোৰ চিন্তাতে মৰিল বুলি ক'ব পাৰি হয় নেকি আপুনি কেতিয়া গম পাইছিলে নিজৰ কথা কাৰণ আপুনি কৈছিলে মোৰ মনটো বেলেগ মই যেতিয়া ঘৰৰ পৰা ওলালো তেতিয়াই গম পাইছোঁ একদম সৰুতে আপুনি গম পোৱা নাছিলে নেকি মই এতিয়া ছোৱালী যেনেকৈ গাভৰু হয় ল'ৰাও তেনেকুৱাকৈ গাভৰু হয় অলপ মনটো চঞ্চল হয় তেনেকুৱা এতিয়া ছোৱালী গাভৰু হ'লে মানুহে গম পায় ল'ৰা গাভৰু হ'লে গম নাপায় তেনেকুৱা ধৰণৰ কথা যদিও মই ল'ৰা হৈ জন্ম লৈছিলোঁ কিন্তু আমাৰ মায়ে ভালকৈ গম পাইছিলে বা ওচৰৰ চুবুৰীয়াৰ আৰু গাঁৱৰ ৰিলেটিভটো মানে সাংঘাতিক ধৰণে ন ভাত খায়ো এপাক আহিব সন্ধিয়াও এপাক আহিব তেনেকুৱা ধৰণৰ কথা কিন্তু ওচৰৰ চুবুৰীয়া যেনেকৈ আমাৰ গাঁৱত জেঠীমা কওঁ বৰমা কওঁ খুৰী কওঁ তাহাঁতে অলপ গম পাইছিলে কিন্তু গম পালেও মানে প্ৰকাশ কৰা নাছিলে বা কিছুমান গাঁৱত যেনেকুৱা হুলস্থুলীয়া পৰিৱেশ এটা হয় সেইটো মোৰ ঘৰত হোৱা নাছিলে মাহঁতে মানে আগত জনা নাছিলে ন এতিয়াহে জানে বা এতিয়া গাঁৱতো গম পায় ইমানখিনি ডেভেলপ মানে এৱাৰনেছটো ডাঙৰ কথা তেতিয়া আমাৰ মাহঁতে গম পোৱা নাছিলে এতিয়া কিন্তু গম পাই গ'ল এতিয়া ভালকৈ গম পায় এতিয়া য'তেই নহওক কিয় এজনী যদি ট্ৰান্স মেন বা হিজৰাই হওক যোনে নহওক গাঁৱত যদি ঘূৰি গৈ থাকে নহয় তেতিয়া নিশ্চয় মানুহে গম পাব জানিয়ে যে হিজৰা আহিছে কিন্তু আমাৰ তেতিয়া সেই সময়ত গম পোৱা নাছিলে ন তেনেকুৱা কিন্তু মই ওলাই গ'লোঁ ঘৰৰ পৰা